হেল্ল' বন্ধু বান্ধৱীসকল, মই মিতালী। আপোনালোকৰ মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভাবচোন আজি দিনটোত মই কিনো কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইকেইদিন বৰষুণ দি আছে, দি আছে একদম বতৰ বেয়া। আজি অলপমান ভালেই কৰিছে। বাৰু মই বগৰী লৈ ল'লোঁ খাম বুলি। এতিয়া মই বগৰীবিলাক ভালদৰে গুচাই ল'ম, তাৰপিছত দেখুৱাই আছোঁ, চাই থাকক তেন্তে। আৰু দেখিছেনে, এইফালে মোৰ পুৰা বগৰী কাটি কৰি লৈ ল'লোঁ। খাই লওঁ। रुको जरा सबर करो। এতিয়া বগৰী খাই কৰি হৈ গ'ল, অকণমান বহি আছোঁ। ভিডিঅ'টো চাই থাকক, চাই থাকিলে গম পাব আজি দিনটো কিনো কৰোঁ কিনো নকৰোঁ। ঠিক আছে তেন্তে। আৰু এইফালে মোৰ জলকীয়া বেঙেনা এনেকৈ ঘৰতে খাবৰ কাৰণে লগাই থৈছোঁ। ইফালে লগা নাই, ফুলি আছে, লাগিব আৰু। এয়া ভোট জলকীয়া লগাইছিলোঁ মই। আপোনালোকে যে দেখিছিলে ৰঙালাওজোপা, সেই ৰঙালাওজোপা হয় মই এমুঠি খাবৰ কাৰণে ছিঙি আনিলোঁ। আৰু এইফালে দেখিছেনে বাৰু, আজি আমি ঘৰতে মিমি চানা বনাই খাম। এইফালে মই প্ৰথমতে বুটবোৰ ধুই ল'লোঁ ভালদৰে, আৰু এইফালে নেমু এটা লৈ ল'লোঁ, আৰু মিমি 2 পেকেট লৈছোঁ, জলকীয়া, পিঁয়াজ, ৰেড চিলি লৈ লৈছোঁ। আৰু এইফালে দেখিছেনে বাৰু, মই ইয়াতে পিঁয়াজবোৰ মিহিকৈ কাটি ল'লোঁ, আৰু মিমিটো ইয়াত মিলাই ল'লোঁ। আৰু এইফালে মই এতিয়া ইয়াত মছলাটো মিলাই দিম। আৰু এতিয়া ইয়াতে মই নিমখ অকণমান দি দিলোঁ। ইয়াতে অকণমান মিঠাতেল যোগ কৰিব লাগিব। এয়া দেখিছেনে, মই ইয়াত মিঠাতেল দি দিলোঁ। আৰু এইফালে মই ৰেড চিলিটো দি দিলোঁ, এপেকেট দিছোঁ, বেছি দিয়া নাই। মই আচলতে জ্বলা বেছি খাব নোৱাৰোঁ, আৰু মাংস ৰেচিপি দিলে জানেই তাত মই মছলা জলকীয়া ব্যৱহাৰ নকৰোঁ। সেইকাৰণে ইয়াতো মই অকল এপেকেট ৰেড চিলি দিছোঁ। আৰু এইফালে দেখিছেনে বাৰু, মই ইয়াতে নেমু অকণমান চেপি দিলোঁ। নেমুটো দিলে আচলতে খাবলৈ ভাল হয়, সেইকাৰণে মই নেমু দি দিলোঁ। আৰু আপোনালোকে এনেকৈ ঘৰতে বনাই খাই চাব, বহুত বেছি ভাল হয় খাবলৈ। আৰু এইফালে আমাৰ চেনা ৰেডি হৈ গ'ল, মিমি চানা, আৰু মই এইফালে খাই চালোঁ, বহুত বেছি ভাল হৈছে। এইফালে লৈ ল'লোঁ মই সন্ধিয়া চাহকাপ, আৰু এইফালে বেটীয়ে খাই আছে গাখীৰ আৰু বিস্কুট। তাই পিয়া থাকিলেও নবহে, মাটিতে বহি ভাল পায়, সেইকাৰণে মাটিতে বহি খাবলৈ লৈ ল'লে। দিনটো ইটো সিটো কিনো কৰিলোঁ আপোনালোকক দেখালোঁ। আৰু দুপৰীয়া ভাত খোৱা নাই, ভাত বনাম। যাওকচোন, মই কিনো পাওঁ বনাওঁগৈ, চাই থাকক তেন্তে ভিডিঅ'টো শেষত আপোনালোকক এটা অনুৰোধ, মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ পাহৰি নাযাব। আৰু মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে সোনকালে পায়। ঠিক আছে তেন্তে, আজি ভিডিঅ' ইমানেই। অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পাম। বাই বাই।